Hey guys, আমি এমেন। Hey guys, আমি এমেন চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো আৰু আজি আমাৰ ভ্লগটো হৈছে আমি ৰাতিপুৱা 5টাতে উঠিছো আৰু খোজকাঢ়িব আহিছো ভাবিলো ভ্লগ এটাই বনাই দিও আৰু কিনো আৰু যেহেতু আমি চেনেল খুলিছোৱে অলৰেডি ভ্লগ এটাই বনাই দিও তো আহিছো গোটেইবিলাক মানে আৰু তিনিজনী নাই আমাৰ লগত ভাগ্যশ্ৰী বৰষা নাই আৰু সনিকা নাই বাকি একেটা আহিছে খোজকাঢ়ি আছে এতিয়া সো এটা পাহাৰীয়া ৰাস্তাৰ ফালে আহিছো গেটৰ ফালে নগলো আৰু আমি গোটেইকেইজনী শুৱালকুছিৰে জীয়ৰী হয় গোটেইবিলাক আহি আছো এতিয়া সো দেখাই যাম আপোনালোকক চিনাৰীবোৰ কেনেকুৱা লাগে আপোনালোকে জনাব ভিডিঅ'টো শেষলৈ চাব স্কিপ নকৰাকৈ গাইজ এইটো আমাৰ শুৱালকুছি ব্লক অফিচ গাইজ আমি আহি মুগা ফাৰ্ম পালো আৰু ফাৰ্ম বুলি কয় নে ফাৰ্ম বুলি কয় তোমাৰ মতে আৰু কিবা এটা নহয় ফাৰ্ম বুলিয়ে কয় বাৰু আৰু আপোনালোকক চিনাৰীটো দেখাইছো এবাৰ খুব সুন্দৰ পৰিৱেশ দেখিছে দেখিলে আৰু আমি মুগা ফাৰ্ম আহি পাই গলো আপোনালোকক দেখুৱাইছো এবাৰ Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on. Hey guys, শুৱালকুছিত এখন ইঞ্জিনিয়াৰ কলেজ হ'ব আৰু কলেজখন ইয়াতে হ'ব পাহাৰৰ এইবোৰ মাটি কাটি আছে আৰু ইয়াতে কলেজখন আমাৰ স্থাপিত হ'ব যোৱা বছৰ হিমন্ত বিশ্ব শৰ্মাই এলাউন্স কৰিছিলে এইটো একচুয়ালি জায়গাটো ধুনীয়া হয় একদম শান্তিৰ পৰিৱেশ ইয়াতে মানুহ বেছি ঘৰ নাই সো শান্তি হ'ব পঢ়াৰ কাৰণে ভাল হ'ব স্পেচিয়ালি তো ইয়াতে হ'ব আমি খোজকাঢ়ি এতিয়া আহি পালো জায়গাটোৰ নামটো নাজানো আমি বিশেষ গৈ আছো কিমান দূৰ পাও নাজানো সো ঘূৰি গৈ আছো ক'ত নাই তাতে লেখবো কিজনি লেখবত আছে এইটো নতে কি দেখাই দিছি এই তুমি মন্দিৰটো এৰা মন্দিৰটো না তাতে বনাইছে এটা লক্ষ্মী মন্দিৰে ইয়াতে এটা মন্দিৰ হ'ব চাগে বনাই আছে এটা মন্দিৰ হ'ব এইটো লক্ষ্মী মন্দিৰ হয় পাহাৰীয়া জাগা দেখাই দিছো আপোনালোকক কেনেকুৱা পাইছে চাই ক'ব ইমান কষ্ট কৰি বনাইছো ভিডিঅ'বিলাক আৰু গাইজ আমাৰ যদি ভিডিঅ'বোৰ চাই ভাল লাগে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'বোৰত লাইক কৰিব আৰু শ্বেয়াৰ কৰিব অলপ যাতে আগলৈ আমি নতুন এনেকৈ ভিডিঅ' বনাবলৈ উৎসাহিত হওঁ আৰু আপোনালোকে আমাক উৎসাহ দিব লাগিব নহ'লে মই বকি বহুত দূৰ আহি পাই গ'লোঁ সিহঁতে বহুত পিছতে আছে একচুৱেলি ইমান ধুনীয়া পৰিৱেশটো বহুত বেছিয়ে ভাল লাগিছে আহি সো অকলে আহি আছোঁ আকৌ ফিৰি গৈছোঁ নে সিহঁতে ৰখি আছে তাত এইবোৰ
গাইজ আজি আমি এটা নতুন ঠাইলৈ আহিছোঁ সেইটো শুৱালকুছিতে আছে আৰু মানে পাহাৰীয়া ঠাই ইয়াৰ চাৰিওফালে দেখে এইফালে আমাৰ ৰিলচ বনাই আছে ৰিলচ ইম্পৰ্টেণ্ট সিহঁতৰ কাৰণে ৰিলচ চব আৰু মানে আজিকালি আৰু ৰিলচ এয়া আমাৰ নেন্সি দাস ডেন্স কৰি আছে তামাম ডেন্স আৰু তাই ইনষ্টাগ্ৰামত ফ'ল' কৰি দিব সকলোৱে নেন্সি দাস বুলি আছে আপোনালোকক অকণমান চাৰিওফালে দেখাই দি আছোঁ এই ৰাতিপুৱাও আপোনালোকৰ কাৰণে কষ্ট কৰি আহিছোঁ দেচোন আৰু যদি ছাবস্ক্ৰাইব নকৰে আমাৰো বেয়া লাগিব এয়া চাওক ৱাও ভিউ কিমান ধুনীয়া ভিউ গাইজ খোজকাঢ়ি অৱস্থা নাই প্ৰায় 1 ঘণ্টা খোজকাঢ়িলোঁ আমি আৰু এতিয়া মই দুজনীক চিনাকি কৰি দিওঁ আমাৰ ফাৰ্ষ্ট ব্লগটোত নাছিলে সিহঁতে এইজনী হৈছে অংকিতা আমাৰ গেঙৰে হয় বাট সেইটো ভিডিঅ'ত নাছিলে তাইৰ কিবা এটা প্ৰব্লেম চলি আছিলে আৰু এইটো হৈছে নিকিতা আৰু নেক্সট ভিডিঅ'বিলাকত আপোনালোকে আমাক সকলোকে দেখিবলৈ পাব বাট আজিও নাই তিনিজনী নাই আজিও হ'লেও নেক্সট ভিডিঅ'ত আমি সিহঁতক আনিব চেষ্টা কৰিম আহিব সিহঁতে ৰাতিপুৱা উঠিব নোৱাৰে কাৰণে নাহিলে ধুনীয়া জাগাত লৈ আহিছোঁ আপোনালোকক আমি চাইহে যাব লাগে বনাই যাম না বলা আহি ফাইনেলি আমি ৰিভাৰ থানা পাই গ'লোঁ আৰু এইটো হৈছে শিৱ মন্দিৰ ওম নমঃ শিৱায় দিনটো যেন ভালে ভালে যায় এইখন ৰিভাৰ থানা সঁচাকৈ আমাৰ শুৱালকুছিখন বৰ ধুনীয়া ন গাইজ ফাইনেলি আমি ঘৰ আহি পাই গ'লোঁ আৰু যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব চ' গাইজ বাই বাই অন্য এটি ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে বাই বাই